হাই ফ্ৰেণ্ডসকল, আজি মোৰ পাকঘৰৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। ৰেচিপিটো হ'ল শিঙি মাছ। শিঙি মাছ আলু আৰু মটৰ বুট দি বনাম। এয়া মই কেৰাহী পাতি দিছোঁ। কেৰাহীটো গৰম হোৱালৈ অলপ সময় অপেক্ষা কৰোঁ। আপোনালোকলৈ এটাই অনুৰোধ, মোৰ ৰেচিপিটো একেবাৰে শেষলৈকে চাব আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কেৰাহী গৰম হৈ গ'ল। এতিয়া মই ইয়াত তেল এড কৰিম। এয়া মই তেল দি দিলোঁ। মই তেলখিনিত অলপ নিমখ দি দিলোঁ। তেলখিনিত অলপ নিমখ দি দিলে বেছি নিচিটিকে, নহ'লে একেবাৰে চিটিকি যায় পিঁয়াজ দিয়াৰ লগে লগে। এতিয়া মই ইয়াত পিঁয়াজ এড কৰিম। মোৰ পিঁয়াজখিনি হৈ গ'ল। এতিয়া মই ইয়াত মছলা এড কৰিম। ইয়াত আছে হাফ চামুচ জিৰা গুড়ি আৰু ধনিয়া। এইফালে আছে হালধি গুড়ি। চামুচ অলপ ডাঙৰ কাৰণে হাফ চামুচে দিব লাগে। চামুচ সৰু হ'লেতো আৰু চব্জি অনুযায়ীহে দিব লাগিব, মই হাফ চামুচকেই দিওঁ। আৰু ইয়াত আছে হাফ চামুচ জলকীয়া গুড়ি। এতিয়া এইখিনি ভালদৰে লাৰি লৈ অলপ পানী দি ভালদৰে মজাই ল'ম। মছলাখিনি ভালদৰে মজাই ল'লেহে তৰকাৰী ভাল লাগে। মছলাখিনি ভালদৰে মজাই লৈ এতিয়া মই ইয়াত মাছ এড কৰিম। এয়া শিঙি মাছ। আৰু 2 মিনিটমান হ'ব দিম। এতিয়া মই ইয়াত পানী এড কৰিম। আৰু এটা পাগ আহালৈ অলপ সময় অপেক্ষা কৰিম। মোৰ এইখিনি হৈ গ'ল। এতিয়া মই ইয়াত চব্জিখিনি দি দিম। ইয়াত আছে আলু আৰু মটৰ বুট। কেঁচা মটৰ বুট যিটো, সেইটো হয়। এতিয়া মই এইখিনি ভালদৰে লৰাই দি লৈছোঁ। এতিয়া 5 মিনিটমান ভালদৰে হ'ব দিম। পাছত জোল এড কৰিম।
যিহেতু শিঙি মাছ অলপ জোল জোল ৰাখিব লাগিব, চ' এতিয়া মই ইয়াত জোল এড কৰিম। মোৰ এইখিনি ভালদৰে মজোৱা হ'ল, এতিয়া মই ইয়াত জোল দি দিম আৰু 10 মিনিটমান হ'ব দিম। এয়া হৈ গ'ল মোৰ শিঙি মাছৰ ৰেচিপি।